खामानि मावथि हान्जा नोंथांमोनखौ बयखौबो गोख्रोंनिफ्राय गोख्रोंसिन खामानि मावनो थाखाय আমি জানো যে ওদালগুৰি সমষ্টিৰ পৰা তেখেত দীপেন্দ্ৰ ডাঙৰীয়াই 100% জয়ী হ'বলৈ গৈ আছে আৰু ইয়াতে কোনো নিবন্ধে নাই। ইয়াৰ কাৰণে সকলো ৰাইজসকলক আজি আমি কৰিব বিচাৰিছোঁ যে আজি ওদালগুৰি সমষ্টিৰ ইউপিপিএলৰ যদি যায় দীপেন্দ্ৰৰ যদি আমি যায় সবে মন আছে পুৰা সমষ্টিত মোৰ প্ৰতি সবৰে মৰম আছে ইউপিপিএল দলৰ প্ৰতি মৰম আছে প্ৰমোদ বড়োৰ প্ৰতি শ্ৰদ্ধা আস্থা আছে উৰ্খাওগৰা প্ৰমোদ প্ৰতি শ্ৰদ্ধা আস্থা আছে কিন্তু কিছুমানে ভয় কৰিছে বোলে আমি ভোটটো দিম কিন্তু ৰাস্তাত ওলালে আমাৰ অৰুণোদয় যদি কাটি দিয়ে আমাৰ মহিলা উদ্যমিতা যদি কাটি দিয়ে এইটো ৰাজ্য চৰকাৰৰ স্কিম দিছপুৰৰ পৰা কৰি লৈ আনিম ৰাইজ মই দিয়া দায়িত্ব মোৰ কোনেও ইয়াতে কাটিব নোৱাৰে কাৰো ইয়াত সাহস কাৰো ইয়াত দম নাই কাৰোবাৰ স্কিম কাটিব ৰাইজ আপোনালোকে নিৰ্ভীকভাৱে সাহসিকতাৰে আপোনালোকে ওলাই আহক মই আপোনালোকৰ হৈ থিয় দিবৰ কাৰণে মই সদায় সাজু আছোঁ ৰাইজ আৰু ইয়াত পৰিয়ালবাদ আৰম্ভ হৈছে আমি পৰিয়ালবাদ নহয় কিছুমানে এতিয়া MCLAও লাগে কিছুমানক ডেপুটি চিফও লাগে MLAও লাগে মন্ত্ৰীও লাগে আৰে শিকিলেহে মন্ত্ৰী পাব নিশিকিলে ক'ত মন্ত্ৰী পাব কিন্তু আমি শিকিমে আমি MLAও হ'ম আমি মন্ত্ৰীও হ'ম ৰাইজৰ আশীৰ্বাদত আমি হ'ম এই কথা মই কৈছোঁ দলৰ হৈ মই কৈছোঁ দলে সিদ্ধান্ত ল'ব দলে বিবেচনা কৰিব তো ইয়াৰ কাৰণে ৰাইজ মই আৰু এটা কথা ক'ব বিচাৰিছোঁ 18ৰ পৰা 40 বছৰ 40ৰ পৰা 60 70 80 যিমান বয়োজ্যেষ্ঠ আছে যিমান আমাৰ সন্মানীয় ব্যক্তি আছে আমাক আশীৰ্বাদ দিছে দলক আশীৰ্বাদ দিছে মোৰ ওপৰত আশীৰ্বাদ ৰাখিছে আৰু এই জেনজিটো অন্যায় অবিচাৰৰ কাৰণে নহয় এই জেনজিটো হিংসাৰ কাৰণে নহয় সমাজ পৰিৱৰ্তন অঞ্চল পৰিৱৰ্তন উন্নয়নৰ কাৰণে 18ৰ পৰা 40 বছৰ বয়সৰ প্ৰতিটো যুৱক যুৱতী লাইমন চেংৰা চিকলা বয়ব সকলোৱে স্কুল কলেজত যোনে পঢ়ি আছে যাৰ পৰা শেষ হৈ গ'ল তেওঁলোকে সিদ্ধান্ত ল'ব এইবাৰ দীপেন বড়োক আমি MLA বনাম আৰু জিকিম এই কথাটো সকলো জেনজি এতিয়া ওলাই আহিছে হিংসাৰ কাৰণে নহয় জেনজি অন্যায় অবিচাৰৰ কাৰণে নহয় কাকবা অন্যায় কৰিবৰ কাৰণে নহয় সমাজ পৰিৱৰ্তন অঞ্চল পৰিৱৰ্তন
মেডিকেল কলেজ আমাক লাগে, ইঞ্জিনিয়াৰিং কলেজ আমাক লাগে, ওদালগুৰি ইউনিভাৰ্চিটি আমাক লাগে, নাৰ্ছিং কলেজ আমাক লাগে আৰু পলিটেকনিক আমাক লাগে। চুক্তিত লিখা সকলো আমি আখৰে আখৰে বনাম আৰু ইয়াৰ কাৰণে মই দীঘলীয়া ক'ব বিচৰা নাই। 8টা গেৰাণ্টি ইয়াত আমি ৰাখিছোঁ। এইটো লোকেল ইস্তাহাৰ, দলীয় ইস্তাহাৰ ওলাব আৰু এইটো ওদালগুৰিবাসী ৰাইজৰ কাৰণে লোকেল ইস্তাহাৰ। অসম চৰকাৰৰ আঁচনিকে আমি ইয়াতে সন্নিৱিষ্ট কৰিছোঁ। কিমান অৰুণোদয় দিম, কিমান মহিলা উদ্যমিতা দিম, CM ট্ৰিপলে কিমান দিম, মাটি বাৰী সমস্যা কেনেকৈ সমাধান কৰিম, লেণ্ড এডভাইজৰী কমিশ্যন আমি গঠন কৰিম সমষ্টিবাসী ৰাইজৰ কাৰণে, পৰামৰ্শ দিব আৰু প্ৰতিটো গীৰ্জা, প্ৰতিটো নামঘৰ, প্ৰত্যেক আমাৰ মন্দিৰ, থানচালি, বাথৌ থানচালি, ব্ৰহ্ম মন্দিৰ আৰু মছজিদ আমাৰ অসম দৰ্শনৰ আঁচনিৰ যোগেদি 1000 মন্দিৰ, নামঘৰ, মছজিদ, গীৰ্জা আমি নিৰ্মাণ কৰিম, ৰাইজ নিৰ্মাণ কৰিম। আৰু আমাৰ এজেণ্ডা আছে, কিছুমানৰ এজেণ্ডা নাই, কিছুমানৰ ক্ষমতা লাগে। 20 বছৰ ক্ষমতা ল'লে, 5 বছৰ নতুনকৈ ক্ষমতা ল'লে আৰু তেওঁলোকক ক্ষমতা লাগে। খালী ক্ষমতা, কোনো এজেণ্ডা নাই। এই চুক্তি ৰূপায়ণৰ কাৰণেও নাই, ৰাইজৰ উন্নয়নৰ কাৰণেও নাই। ভয় ভাবুকি মিছা কথা কৈ ভোট লোৱাই তেওঁলোকৰ কাম। কাৰোবাক মাটি পট্টা দিম, মাটি পট্টা নিদিলে কাৰোবাক কৰিব, উচ্ছেদ কৰিব। তেওঁলোকে মিছা প্ৰচাৰ UPPLৰ বিৰুদ্ধে প্ৰচাৰ চলালে। আজি তাৰিখত এই 6 মাহত কোনো কাম কৰিব পৰা নাই। প্ৰমোদ বড়ো ডাঙৰীয়াই NDAP FCA যি চুক্তি কৰিছিল 1500 কোটি টকাৰ গোটেই আঁচনি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া পিতা কাটি আছে। পিতা কাটি পেলাই কি কৈছে, মই একো নতুন কাম কৰা নাই ৰাইজ, মোৰ তাত একো টকা নাই, 1 পইচা 1 নয়া মোৰ তাত টকা নাই। হাগ্ৰামাই কৈছে এইটো প্ৰমোদ বড়োৱে আনা পইচা, সেইটোকে মই পিতা কাটিছোঁ। আমি কষ্ট কৰিলে আৰু সিহঁতে কি কৰিলে, এই যে এটা কাহিনী আছে না, মানে কুকুৰ আৰু গাহৰিৰ মাজত এটা, যোনে হাল বাই সি খাব নাপায়, যোনে মানে এই খেতিটো মানে মাৰি আছে তেওঁলোকে নাম লৈছে যে মইহে বেছি আগত খেতি কৰিছে। আৰু এইটো হ'ল বৰ্তমানৰ চৰকাৰ। মই বেছি দীঘলীয়া ক'ব বিচৰা নাই, আপোনালোকে মোৰ প্ৰতি বিশ্বাস ৰাখক। প্ৰতিটো কৰ্মী, আমাৰ বুথ কমিটিৰ, আমাৰ সুভা কমিটি, আমাৰ প্ৰাইমাৰী কমিটি মোৰ লগত যোগাযোগ কৰক, মোৰ লগত কথা পাতক। মই আপোনাৰ ওচৰলৈ যাম। মন ভাঙিব নালাগে, দুৰ্বল হ'ব নালাগে, নিৰাশ হ'ব নালাগে আৰু যুদ্ধ আমি জয় হ'ম। ইয়াতকৈ ডাঙৰ প্ৰত্যাহ্বান আমি যুদ্ধ জয় কৰি আহিছোঁ। দিল্লীত মাত মাতি আহিছোঁ, দিছপুৰত মাত মাতি আহিছোঁ। এটা সমষ্টি জিকাটো ডাঙৰ কথা নহয় ৰাইজ, আমি জিকিম আৰু ঈশ্বৰৰ আশীৰ্বাদ আছে। আমি জিকি পেলাই সমাজ আৰু অঞ্চল পৰিৱৰ্তন কৰিম। এইখিনি কথাকে ক'লোঁ। মই কৰ্মীসকলক আৰু বিনম্ৰতাৰে জনাইছোঁ, বুথ কমিটিৰ লগত আলোচনা কৰিম, সভা কমিটিৰ লগত আলোচনা কৰিম, প্ৰাইমাৰীৰ লগত আলোচনা কৰিম। ইয়াত কোনো আপোনালোকৰ মনত তেনেকুৱা শংকা, মনত তেনেকুৱা লাজ, মনত তেনেকুৱা কৰিম নকৰিম, যাম নাযাম, সেইটো কৰিলে ভাল হ'ব, সেইটো কৰিলে ভাল হ'ব, স্পষ্ট নীতিৰে যাওক, স্পষ্ট নীতিৰে যাওক। ইলেকশ্যন জিকিম, জিকাৰ ৱেভ আহি গৈছে। UPPL আৰু দীপেন বড়ো, ট্ৰেক্টৰ আৰু দীপেন বড়ো। থেংক ইউ ফুলন ভাই, গুজৰাট। দীপেন বড়ো লেফট, দীপেন বড়ো লেফট, UPPL জিন্দাবাদ, জয় UPPL। बे समाव मोनसे